হাই গাইজ, কি খবৰ আপোনালোকৰ? মই আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই দেখাম পাটৰ কাপোৰৰ কালেকশ্যন। মোৰ তাতনো কি কাপোৰ আছে আপোনালোকো চাই লওকচোন। প্ৰথমতে দেখুৱাম মোৰ কাপোৰ এইযোৰ। অকণমান মেলি দেখুৱাম, যিহেতু ল'ৰাটো শুই আছে সেই সুবিধাটো মই দিয়া কাপোৰতে ল'লোঁ। এইযোৰ পাট মুগা মিক্স আছিলে। এইটো মই বিয়াৰ সময়ত ঘৰৰ পৰা লৈছিলোঁ। এই কাপোৰযোৰ বৰ্ডাৰত এনেকৈ আছে এয়া, আৰু সৰু সৰু চুমকি লগোৱা আছে কাপোৰযোৰত। আৰু আছে এইযোৰ, এয়া এইযোৰ মোৰ মিষ্টাৰৰ ঘৰৰ পৰা দিয়া আছিলে, পাট মুগাৰ মিক্স এইযোৰো। এইযোৰ মোৰ বিয়াত দিয়া। এইযোৰো মোৰ বিয়াতে দিয়া মিষ্টাৰৰ ঘৰৰ পৰা। এইটো কালাৰটো খুব মৰম লাগে, পাতল হালধীয়া এইযোৰ। এইযোৰ আছে মোৰ কণ্ট্ৰাষ্টত, এইযোৰো মিষ্টাৰ ঘৰৰ পৰাই দিছিলে। মেখেলাখন গ্ৰীণত আহিছে আৰু চাদৰখন হোৱাইটত গ্ৰীণ আছে। বৰ্ডাৰত এনেকৈ মেখেলাৰ পটিটোৰ নিচিনাকৈ দিয়া আছে। এইযোৰো দিছিলে, সেই সময়ত এনেকুৱাই ওলাইছিলে, মিষ্টাৰ ঘৰৰ পৰাই দিয়া এয়া। এইযোৰো দিছিলে মিষ্টাৰ ঘৰৰ পৰা। এইযোৰ আছে, এইযোৰ পাট মুগা মিক্স হয়। সৰু সৰু ৰঙা বুটা আছে এইযোৰত। এইযোৰ বৰ ধুনীয়া কাপোৰ, এইযোৰ নতুনকৈ লোৱা। এইযোৰ বহুত ভাল লাগে পিন্ধি। কালাৰটো বহুত মৰম লগাই কাপোৰযোৰৰ।
আৰু এযোৰ আছে কণ্ট্ৰাষ্টত মোৰ। এইখন হ'ল মেখেলা এখন অৰেঞ্জ কালাৰ, আৰু অৰেঞ্জত দিছে য়েল্লো। এইযোৰ খুব চিম্পুল হয়, পাটৰ কাপোৰ, মাজত একো নাই, অকল বৰ্ডাৰত আছে বুটাকেইটা। একেবাৰে শেষত দেখুৱাম মোৰ অতীতৰে কাপোৰ, তোলনি বিয়াৰ। এইযোৰ কাপোৰ দেখোঁতেই মোৰ, যিহেতু মা দেউতা নাই, মোৰ মা দেউতালৈ মনত পৰি গৈছে যে মা দেউতা আছিল তেতিয়া, আৰু বৰ্তমানতো কোনো নাই। এয়া এতিয়া এই কাপোৰযোৰত বহুত আগৰ কথা কিছুমান মনত পৰি যায়, তাৰমানে দুখ লাগি যায় আৰু। এয়া আৰু আছে তোলনি বিয়াত দিয়া, মই দেখুৱাই আছোঁ। এয়া দিছিলে তোলনি বিয়াত, পাটৰ কাপোৰযোৰ আৰু মুগা কাপোৰযোৰ দিছিলে। আৰু যিহেতু মুগাৰ মেখেলা চাদৰ মই নিপিন্ধোঁ, চাদৰখনৰ মই বনাই ল'লোঁ এনেকৈ। ব্লাউজ 3টা নে 4টা ব্লাউজ হৈছিলে মোৰ চাদৰখনৰ। মই এটা ল'লোঁ আৰু ভণ্টিহঁতক দিলোঁ যিটো ব্লাউজটো। এয়া আজি মোৰ ভিডিঅ'ত সহায় কৰি দিছে মোৰ ভাগিন এজনী মানুহ। তাই থাকিলে মোৰ ঢেৰ সুবিধা হয়। এইটো মন শুই আছে আজি। আজি মোৰ ভিডিঅ' ইমানখিনিয়ে আছিলে। যদি মোৰ পাটৰ কাপোৰ কেইযোৰ ভাল লাগিল আপোনালোকে চাব, আৰু কোনযোৰ বেছি ভাল লাগিল সেইটো জনাব। ভিডিঅ' চাই লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।